নমস্কাৰ। আজিৰ কবিতাটি ভণ্টি বান্ধৱী বিশ্বনাথ চাৰিআলিৰ সোনিয়া হাজৰিকা ওৰফে টপাৰ নামত উৎসৰ্গিত। কবিতাটিৰ শিৰোনাম তোমাৰ দুনয়ন। আজি খুব গভীৰভাৱে সোমাই পৰিছিলোঁ সদায় আঁৰ কৰি ৰখা তোমাৰ দুচকু। শুকুলাত মুকুতা হৈ জিলিকি থকা তোমাৰ নয়নৰ দুই মণি। যেনে নিচা। কি আছিল তোমাৰ দুচকুত? প্ৰাপ্তিৰ তৃপ্তি নে অপ্ৰাপ্তিৰ বেদনাবোৰ? জিলিকি থকা তোমাৰ দুচকুৰ মণিত কি আছিল? আনন্দৰ চকুলো নে বিষাদেৰে ভৰা আৱেগ? স্থবিৰ নোহোৱা তোমাৰ দুচকুত কি হেৰুৱাৰ ইমান ভয় আছিল? এই শুনা, তোমাৰ মৰম লগা দুনয়নত কাজল নাহানিবা, অপূৰ্ব সৃষ্টিক কৃত্ৰিম কৰি নুতুলিবা। ধন্যবাদ।